এনেকুৱা আৰু ভাল গ্ৰন্থ লিখি সমাজক উপকৃত কৰিব লাগে। Assalamu alaikum. It's a wonderful pleasure for me that আজি এই ধৰ্ম সভাৰ পিছতে আমাৰ মাজত আমাৰ বক্তা সুবক্তা আমাৰ অতিকে মৰমৰ হাফিজ মৌলানা নুৰ আলম শইকীয়া চাহাবৰ দ্বাৰা ৰচিত বিশ্বনবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম নামেৰে মহাজীৱনৰ সংক্ষিপ্ত ইতিহাস নামৰ যি গ্ৰন্থ, এই গ্ৰন্থখন উন্মোচন কৰি সঁচাকৈ বৰ সুখ বৰ গৰ্ব অনুভৱ হৈছে যে আমাৰ মাজৰে এগৰাকী উঠি অহা যুৱক যিজন হাফিজ হয়, আলিম হয় আৰু তাৰ পিছত তেওঁ কোৰআন আৰু হাদিছৰ লগত নিজৰ জীৱনৰ সংগ্ৰাম অব্যাহত ৰাখি তেওঁ যি কোৰআনৰ হাদিছৰ গ্ৰন্থৰ পৰা বাছি বাছি বিশেষকৈ আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জীৱনৰ ওপৰত যি আলোকপাত কৰিলে, তেওঁৰ জীৱনৰ বিষয়ে যি গ্ৰন্থ লিখি উলিয়ালে, সঁচাকৈ এইটো এটা মহৎ কাম, এইটো এটা লেখত ল'বলগীয়া কাম। আলহামদুলিল্লাহ, সঁচাকৈ আজিৰ এই মুহূৰ্তটি এটা লেখত ল'বলগীয়া মুহূৰ্ত। আজি এই মুহূৰ্তটিত মই নিজে এই গ্ৰন্থখন বিশ্বনবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মহাজীৱনৰ সংক্ষিপ্ত ইতিহাস আজি উন্মোচক হিচাপে বাৰুকৈ সুখ অনুভৱ কৰিছোঁ। আৰু মই আমাৰ সন্মানীয় মৰমৰ মৌলানা হাফিজ নুৰ আলম শইকীয়া চাহাবৰ এই কাৰ্যৰ বাবে গৌৰৱান্বিত হৈছোঁ। আল্লাহ তাআলাই তেখেতক অনাগত দিনত আমাৰ মাজলৈ এনেকুৱা ধৰণৰ আৰু ভাল ভাল কিতাপ লিখি পাঠক সমাজক উপকৃত কৰিব বুলি আশা কৰিছোঁ। আৰু তেওঁৰ এই জ্ঞানক, এই পাৰদৰ্শিতাক আল্লাহ পাকে কবুল কৰক, পাঠক সমাজে মানি লওক, তাৰে আশা কৰি ভৱিষ্যতত তেওঁৰ দ্বাৰা পাঠক সমাজে আৰু উপকৃত হ'ব, তাকে আশা কৰিছোঁ। ধন্যবাদ। আপোনাৰ এই কিতাপখনৰ পৰা পাঠক সমাজে কেনেধৰণে মেছেজ পাব? আলহামদুলিল্লাহ, এইখন কিতাপ বোলোতে কিতাপখনৰ পৰা মই আশা কৰিছোঁ পাঠক সমাজে এটা বেলেগ ধৰণৰ মেছেজ এটা পাব, পৈগাম এটা পাব। বিভিন্ন সময়ত আল্লাহ ৰছুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে বিভিন্ন জাতি জনগোষ্ঠী গোত্ৰৰ সৈতে কি ধৰণে সুসম্পৰ্ক বজাই ৰাখিছিল তাকো এই কিতাপখনত চমুকৈ সন্নিৱিষ্ট কৰা হৈছে। পাঠক সমাজে পঢ়িলে তাক হৃদয়ংগম কৰিব পাৰিব। আৰু এইখন কিতাপত আল্লাহ ৰছুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ বিভিন্ন বিষয়ক লৈ, আদৰ্শ আৰু চৰিত্ৰক লৈ, মানৱ সমাজখনক সংস্কাৰ কৰাক লৈ বিভিন্ন ক্ষেত্ৰত বিভিন্ন পদ্ধতি অৱলম্বন কৰি কি ধৰণৰ বাৰ্তা বিলাইছিল, শান্তিৰ বাৰ্তা বিলাবলৈ যাওঁতে কেনেধৰণৰ কষ্টৰ সন্মুখীন হৈছিল তাক হৃদয়ংগম কৰিব পাৰিব। আৰু আশা কৰিছোঁ এইখিনি হৃদয়ংগম কৰাৰ পিছত সেইজনা ৰচুলে দেখাই থৈ যোৱা পবিত্ৰ ৰাস্তা আমাৰ উম্মতে মুহাম্মদীয়ে ইখতিয়াৰ কৰিব পাৰিব। আৰু এইখন কিতাপৰ জৰিয়তে আমি আশা ৰাখিম সেইখিনিৰ ওপৰত ভিত্তি কৰি আল্লাহ পাকে সেই ৰাস্তাত, যি ৰাস্তা উজ্জ্বল জ্যোতি, যি ৰাস্তাত কোনো লানত নাই, অভিশাপ নাই, যি শুদ্ধ আৰু চিধা ৰাস্তা, সেই ৰাস্তাত উপনীত হ'ব পাৰিব বুলি মই আশাবাদী।